নমস্কাৰ আপোনালোকক মোৰ চেনেল অলি দুৱাৰা ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় কুশলে আছে। অসম মাতৃৰ গৌৰৱ, স্বদেশৰ হকে নিজৰ স্বামীৰ হকে আত্মবলিদানেৰে মহিমামণ্ডিত বৰগোহাঁই জীয়াৰী তুংখুঙীয়া ফৈদৰ বাহুবলী গদাপানীৰ কুঁৱৰী সতী জয়মতীৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি এক কথোপকথন আপোনালোকৰ সন্মুখলৈ আজি আনিব বিচাৰিছোঁ। তাৰ আগতে আমি আজি চিনাকি হওঁ আহক মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু, আমাৰ অসম কাকতকে মুখ্য কৰি বিভিন্ন কাকত আলোচনীত প্ৰবন্ধ লিখি অহা খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী মণিকা বৰুৱা হাজৰিকা বাইদেউৰ সৈতে। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। সম্পৰ্কে বহু অধ্যয়ন কৰি অহা আপোনাক আমি সৰুৰ পৰা দেখিছোঁ। গতিকে আপোনাৰ লগত আমি যি ত্যাগৰ প্ৰতিমূৰ্তি সতী জয়মতীৰ এই স্মৃতি দিৱসৰ সম্পৰ্কে আৰু সতী জয়মতীৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নিশ্চয় নিশ্চয়। সতী জয়মতীৰ বিষয়ে ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এটা কবিতাত লিখিছিল। আহৰীয় সভ্যতাক প্ৰতিৰোধ কৰিবলৈ জগাবলৈ অব্যৰ্থ সংঘাত, উদ্বোধিত কৰিবলৈ আত্মাৰ শক্তিৰ অসুৰ বিনাশী বজ্ৰপাত, অমোঘ মন্ত্ৰৰ ময়ে মন্ত্ৰদাত্ৰী, দধিচি ত্যাগৰ কৰি পুনৰাভিনয়, জেৰেঙাত অস্থি দিলো ৰচি বোলে নতুন ধৰিত্ৰী, মহামানৱৰ দুই বিজয়ৰ আলোকবন্তী ময়ে জয়মতী। এয়াই জয়মতী, প্ৰথম অসমীয়া সত্যাগ্ৰহী জয়মতী, সমগ্ৰ নাৰী সমাজৰ বাবে অনন্য জ্যোতিৰ আধাৰ জয়মতী। এইগৰাকী মহান নাৰীৰ মৃত্যু তিথিটো প্ৰতি বছৰে সমগ্ৰ অসমতে পালন কৰি অহা হৈছে। 1914 চনত প্ৰথমবাৰৰ বাবে জয়সাগৰ পুখুৰীৰ পাৰত ৰাজহুৱাভাৱে জয়মতীৰ স্মৃতি দিৱস পালন কৰা হয় আৰু তেতিয়াৰে পৰা বৰ্তমানলৈকে জয়মতীৰ স্মৃতি দিৱসটো প্ৰতি বছৰে পালন কৰি অহা হৈছে। এতিয়া এই যে দিৱসবোৰ পালন কৰিব লাগে, ইয়াৰনো প্ৰয়োজন কি আছে, সেই কথাটো আমি চুই যাব লাগিব। সেইটো কথা আমি জানিব লাগিব। কোনো এখন দেশ বা সমাজ কেতিয়াবা ৰাজনৈতিক, অৰ্থনৈতিক, প্ৰাকৃতিক বা অন্যান্য যিকোনো কাৰণত দুৰ্যোগৰ সন্মুখীন হয়, বিপদাপন্ন হয়, চৰম অৰাজকতা হয়, তেতিয়া কি হয়, জনগণৰ মনত স্বদেশ প্ৰেমৰ ভাৱ জাগ্ৰত হৈ উঠে আৰু জনগণই যিকোনো উপায়েৰে এই স্বদেশ আৰু স্বজাতি উদ্ধাৰৰ ক্ষেত্ৰত জঁপিয়াই পৰে। আৰু যিসকল লোকে স্বদেশ উদ্ধাৰৰ কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, তেওঁলোকেই হৈ পৰে বীৰ বীৰাংগনা। আমাৰ অসমীয়া জাতিৰ অলেখ বীৰ বীৰাংগনাৰ কথা আমি পাওঁ। জয়মতীৰ কথা আহিলেই লাচিত বৰফুকন সিদিনা 400 বছৰীয়া জয়ন্তী পালন কৰা হৈছে। তাৰ পাছত মূলা গাভৰু, কনকলতা, ভোগেশ্বৰী ফুকননী, পিয়লি ফুকন ইত্যাদি ইত্যাদি অনেক আছে। এইসকলৰ জীৱনৰ আদৰ্শ প্ৰচাৰ কৰাটো আমাৰ কৰ্তব্য, যাতে নৱপ্ৰজন্মই এই মহান লোকসকলৰ আদৰ্শ অনুকৰণ কৰি নিজৰ ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব পাৰে। আৰু তেওঁলোকে তেতিয়া আমাৰ জাতিটো বা আমাৰ সমাজখন আগবঢ়াই নিবলৈ অকণমান হ'লেও অৰিহণা যোগাবলৈ এটা পথ পাব ধৰে। সেইকাৰণে কি কৰিব লাগে, এই দিৱসবোৰ পালন কৰাৰ প্ৰয়োজন। মই ঠিক তেনেধৰণে ভাবোঁ।
জ্যোতি আধাৰ এই সতী জয়মতীৰ জন্মৰ বিষয়ে বা সতী জয়মতীৰ জীৱনী সম্পৰ্কে কিছু কথা আমি জানিব বিচাৰিছোঁ আপোনাৰ পৰা। হয় হয়। এতিয়া জয়মতীৰ বিষয়ে নজনা মানুহ নাই। বৰ্তমান সমগ্ৰ অসমবাসীয়ে জয়মতীৰ বিষয়ে জানে। তথাপি জয়মতী জন্ম হৈছিল শিৱসাগৰ জিলাৰ নাজিৰাৰ মাদুৰীত। লাইঠেপেনা বৰগোহাঁইৰ জীয়ৰী জয়মতী, আৰু এই জয়মতীক বিয়া দিয়া হৈছিল তুংখুঙীয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ লাঙি গদাপাণিলৈ। আমাৰ অসম বুৰঞ্জীত আহোম ৰাজত্ব কালত বিভিন্ন সময়ত বিভিন্ন কাৰণত নানা ধৰণৰ উত্থান পতন চলি আহিছে। এই কথাখিনি আমি বুৰঞ্জীৰ পৰা বা ইতিহাসৰ পৰা গম পাওঁ। বিশেষকৈ 1673 খ্ৰীষ্টাব্দৰ পৰা 1681 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱাত আহোম ৰাজত্বত এটা কলংকিত অধ্যায় বুলি ইতিমধ্যে বুৰঞ্জীয়ে কয়। এই সময়ত কি হৈছিলে, স্বাৰ্থান্বেষী আৰু ক্ষমতালোভী ৰাজ বিষয়াসকলে 7জনকৈ ৰজা ভঙা পতা কৰিছিল। তাৰ পাছত বহুতো কোঁৱৰক অংগক্ষত কৰাইছিল, বহুতো কোঁৱৰক গোপনে হত্যা কৰিছিল। এই যে অংগক্ষত আৰু হত্যা কৰাৰ কাৰণটো আছিল কি, যে সেই সময়ত নিয়ম আছিল যে অংগক্ষত কৰা ৰাজকোঁৱৰ ৰাজসিংহাসনত বহিব নোৱাৰে। আৰু সেই কথাটোৰ লগত আমি সকলোৱে জানোৱেই যে ক্ষমতালোভী স্বেচ্ছাচাৰী লালুক খোলাই কি কৰিছিল, চামগুৰিয়া ফৈদৰ 14 বছৰীয়া ৰাজকোঁৱৰ এজনক আনি ৰাজসিংহাসনত বহুৱাইছিল, যাক লৰা ৰজা বুলি জনা যায়। আৰু তাৰ পৰা তেওঁৰ নিজৰ 5 বছৰীয়া জীয়েকক বিয়া দি ৰজা শহুৰ হৈছিল। আৰু ৰজা শহুৰ হৈ কি কৰিছিল, শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিছিল। তেওঁ নিজৰ স্বেচ্ছাচাৰী শাসনটো চলাই নিবৰ কাৰণে কি কৰিছিল, এই অংগক্ষত কৰা কিবা কৰা এইবিলাক কামবিলাক কৰিছিল। গোটেই ৰাজ্যৰ সকলোবোৰ কোঁৱৰৰ অংগক্ষত হৈ গ'ল, কিছুমানক হত্যাও কৰিলে। আৰু শেষত গৈ গোবৰ ৰজাৰ পুত্ৰৰ গদাপাণিৰ ওপৰতো তেওঁৰ চকু পৰিল। আৰু গোবৰ ৰজাৰ পুত্ৰ গদাপাণিক ধৰিবলৈ চোৰাংচোৱা নিয়োগ কৰিলে। তাৰ পাছত জয়মতীয়ে এই যে ৰজাৰ ৰোষত পৰিছে বা ৰজাই বিচাৰি পঠিয়াইছে মানুহ গম পাই গোপনে গদাপাণিক নগা পাহাৰলৈ জন্মবেশেৰে পঠিয়াই দিলে। কোনো বুৰঞ্জীয়ে কয় যে গোটেই পৰিয়ালটোৱেই লাই লেচাই সহ তেওঁলোকৰ 2টি পুত্ৰ আৰু কোনো এজনী কন্যাও আছিলে। সেই গোটেই পৰিয়ালটোৱেই অৰণ্যৰ মাজত লুকাই আছিলে। লুকাই থাকোঁতে চোৰাংচোৱাই পালেগৈ। পাওঁতেহে গদাপাণিয়ে কোনো ৰকমে পলাই নগা পাহাৰ পাইছেগৈ। তাৰপাছত জয়মতীক ধৰি আনিছে বুলিছে। বাৰু সিজি নহওক, ধৰপৰত জয়মতীক চোৰাংচোৱাই পাই ধৰি আনিলেই। আনি ৰাজসভা পোৱালেহি। ৰাজসভাত তেওঁ গদা কোঁৱৰৰ বাতৰি সুধিলে। গদাপাণিৰ বাতৰি জয়মতীয়ে কোনো পধ্যেই নকলে। তাতে খং উঠিলে ৰজাৰ। খং উঠি চাওদাং বৰুৱাক মাতি জয়মতীক গতাই দিলে। আৰু যিকোনো প্ৰকাৰে গদাপাণি ক'ত আছে সেই বাতৰিটো জয়মতীৰ মুখৰ পৰা উলিয়াবলৈ চাওদাং বৰুৱাক আদেশ দিলে। তাৰ পৰা সেই সময়ত চাওদাং বৰুৱা আছিল গিদাগাঠি হাজৰিকা। আৰু গাঠি হাজৰিকাই কি কৰিলে, জেৰেঙা পথাৰৰ বিশাল বুকুত এজোপা কুটকুৰা গছত জয়মতীক হাতে ভৰিয়ে বান্ধি চাওদাংবিলাকক শাস্তি দিবলৈ নিৰ্দেশ দিলে। একেৰাহে দিনে ৰাতিয়ে চমতাৰ কোব, গৰম পানী ঢলা, জুইত গৰম কৰি লো গাত লগুৱাই দিয়া, এনেকুৱা ধৰণৰ বিভিন্ন শাস্তি চাওদাঙে জয়মতীৰ ওপৰত প্ৰয়োগ কৰিলে। তাৰপাছত
এই যে শাস্তি চলি আছে, শাস্তি চলি থকাৰ সময়ৰ কথাখিনি গদাপানীৰ কাণত পৰিলগৈ, নগা পাহাৰত লুকাই থকা গদাপানীৰ কাণত পৰিলগৈ। তাৰ পৰা গদাপানীয়ে ৰাতি এই জয়মতীৰ কথা, নিৰ্যাতনৰ কথা শুনি সহিব নোৱাৰি ৰাতি গুচি আহিলে। আহি জেৰেঙা পথাৰত জয়মতীক ওচৰলৈ গৈ তেওঁৰ নিজৰ খবৰটো জনাই দিবলৈ ক'লে। কিন্তু গদাপানীয়ে কি জয়মতীয়ে চিনি পালেই, গদাপানী জন্মদেশেৰে আহিছে যদিও জয়মতীয়ে চিনি পালে। চিনি পাই ক'লে যে মই মোৰ গিৰিহঁতৰ কথা নকওঁ, তাত আনও কি। তেনেকৈ কোৱাত গদাপানীয়ে বুজি পালে তাত বহুতো ইংগিত আছে। আচল উদ্দেশ্যটো মহান। জয়মতীয়ে তেতিয়া গদাপানীৰ বাতৰিটো দি নিজৰ জীৱনটো ৰক্ষা কৰিব পাৰিলেহেঁতেন, কিন্তু জয়মতীৰ উদ্দেশ্য সেইটো নহয়। তেওঁৰ উদ্দেশ্য আহোম ৰাজ্যখন উদ্ধাৰ কৰা আৰু দেশখন ৰক্ষা কৰা। গতিকে গদাপানী তাৰ পৰা আঁতৰি গুচি গ'ল। আৰু 14 দিন দিনে ৰাতিয়ে চাওডাঙৰ অমানসিক শাস্তি ভুগি 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 জয়মতীয়ে 1680 খ্ৰীষ্টাব্দৰ 27 মাৰ্চ তাৰিখে আৰু অসমীয়া লেখেৰে 1601 শকৰ 13 চতৰ দিনা এই পৃথিৱীৰ পৰা ইহলীলা সামৰি গুচি যায়। এইগৰাকী মহান নাৰীয়ে সমগ্ৰ অসমীয়া নাৰী জাতিৰ মাজত এটা বিৰল দৃষ্টান্ত ৰাখি থৈ গ'ল। আৰু সেয়ে তেওঁ চিৰপূজ্য, চিৰ নমস্য। জাতিৰ কাৰণে, স্বদেশৰ কাৰণে প্ৰাণদান দিয়াৰ ক্ষেত্ৰত জয়মতীতকৈ আৰু ওপৰত আছে বুলি ভাবিব নোৱাৰি। এই চিৰনমস্য, চিৰপূজ্য এই সতী জয়মতীৰ যে আমি স্মৃতি দিৱস ধৰি লওক আমি প্ৰতি বছৰে পাতি আহিছো যে 13 চ'ত বা 27 মাৰ্চৰ দিনা। কিন্তু এতিয়া বৰ্তমান সময়ত এই সতী জয়মতীৰ স্মৃতি দিৱস যে আমি উদযাপন কৰিব লাগে বা কৰিছো, তাৰ প্ৰাসংগিকতা সম্পৰ্কে বা প্ৰাসংগিকতাটো আমি জানিব বিচাৰিছো। হয়, এতিয়া আমি জয়মতীৰ আদৰ্শ বৰ্তমান সমাজত প্ৰাসংগিকতা কিমান সেই বিষয়েও বিচাৰ কৰি চাব লাগিব। আমাৰ নাৰীসকলে তেওঁৰ পৰা আহৰণ কৰিবলগীয়া প্ৰথম কথাটোৱে হ'ল স্বাভিমান। স্বাভিমান, নিজৰ প্ৰতিজন মানুহৰে এটা স্বাভিমান থাকে। তেওঁৰ স্বাভিমানটো হ'ল জাতীয় স্বাভিমান। অসমীয়া জাতি, আহোম ৰাজত্ব বৰ্তাই ৰাখিবৰ কাৰণে তেওঁ যি ত্যাগ কৰি, সেই ত্যাগটো আমি আহৰণ কৰিবলগীয়া কথা। তাৰমানে যিকোনো মূল্যৰ বিনিময়ত কি কৰিব লাগিব, আমি নিজৰ জাতিটো, নিজৰ দেশখন ৰক্ষা কৰিবলৈ আগবাঢ়ি যাবই লাগিব, নাৰীয়ে হওক বা পুৰুষেই হওক। তাৰ পাছত দ্বিতীয় কথাটো হ'ল কি, ত্যাগ। ত্যাগ এটা মহৎ গুণ। জয়মতীয়ে নিজৰ জীৱনকো ত্যাগ কৰি দিলে। জয়মতীয়ে কি কাৰণে ত্যাগ কৰিলে? সমগ্ৰ দেশ, সমগ্ৰ জাতিটোৰ কাৰণে, স্বদেশ আৰু স্বজাতিৰ কাৰণে নিজৰ পৰিয়ালৰ মোহকো ত্যাগ কৰিলে। গতিকে আমি তেওঁৰ পৰা এই কথাটো শিকিব পাৰো যে বৃহৎ স্বাৰ্থৰ কাৰণে আমি ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থবোৰ, বৈষয়িক স্বাৰ্থবোৰ কিছু কিছু আমি ত্যাগ কৰিবলৈ শিকিব লাগিব। আৰু এই ত্যাগে কি কৰিব, আমাৰ নিজৰ পৰিয়ালটো, নিজৰ ওচৰ চুবুৰীয়া তেনেকৈ কি কৰিব, একতাৰে বান্ধিবলৈ অকণমান আমাক সাহস যোগাব বা উপকৰণ যোগাব, উপাদান যোগাব এই ত্যাগে। তাৰপাছত আৰু এটা কথা, বৰ্তমান যুগ যুগ ধৰি চলি আহিছে নাৰীৰ ওপৰত নিৰ্যাতন, নহয় জানো? মহাকাব্যৰ যুগৰ পৰা নাৰীৰ ওপৰত নিৰ্যাতন। আমি দ্ৰৌপদীৰ কথা জানো, ৰামায়ণৰ সীতাৰ কথা জানো, চলি আহিছে। এই নিৰ্যাতনবোৰ আমি সহিয়ে থাকিম নে? সহি নাথাকো।
এতিয়া আমি সহি থকাৰ সময় নহয়, নহয় জানো? জয়মতীৰ দৰে নীৰৱে প্ৰতিবাদ কৰিলে আজিৰ দিনত নহ'ব। আজিৰ দিনত সৰব প্ৰতিবাদ হ'ব। আৰু সৰব প্ৰতিবাদ কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? আমি শিক্ষা দীক্ষাৰে নিজকে যোগ্য কৰি তুলিব লাগিব, হয় নহয়? আমি শিক্ষিত হ'ব লাগিব। শিক্ষিত হ'লেহে আমি বহু কথা জানিব পাৰিম, বিভিন্ন নীতি নিয়ম বা সেইবিলাক জানিব পাৰিম। গতিকে আমাৰ নাৰীসকলে কি কৰিব লাগিব? জয়মতীৰ দৰে যদি নীৰৱ প্ৰতিবাদ কৰিবলৈ যায় সেইদৰে নহ'বই। গতিকে নিজকে শিক্ষা দীক্ষাৰে যোগ্য কৰি তুলি সমাজত এখন আত্মপ্ৰতিষ্ঠা আসন গঢ়ি তুলিব লাগিব। আৰু সেইধৰণে কৰিলেহে ধৰি লওক মই ভাবিছো মানে এই যে দেশৰ হকে স্বদেশৰ হকে স্বজাতিৰ হকে যে আত্মবলিদান দিয়া বীৰ বীৰাংগনাৰ প্ৰতি শ্ৰদ্ধা তেতিয়াহে প্ৰদৰ্শন কৰা হ'ব, তেতিয়াহে হ'ব। আমি সেই কথাটো মনত ৰাখি প্ৰতিজন বীৰ বীৰাংগনাৰ স্মৃতি ৰোমন্থন কৰি তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ যি মনোভাৱ, যি প্ৰেম, দেশ প্ৰেম, সেইখিনি অনুকৰণ কৰাটো হ'ল আমাৰ সেইটো কাৰণে আমি স্মৃতি দিৱসখিনি পাতি আহিব লাগিব আৰু পালন কৰি থাকিব লাগিব, যাতে আমাৰ নৱপ্ৰজন্মই ইতিহাসক জানে, ঐতিহ্যমণ্ডিত অসমৰ বীৰ বীৰাংগনাসকলৰ আদৰ্শখিনি জানে, বুজি পায় তেওঁলোকে কি কৰিব পাৰিব? সমাজখনক অকণমান আগুৱাই নিবলৈ যত্ন কৰিব পাৰিব। ভাল লাগিলে বাইদেউ, আপোনাৰ লগত আজি বহুখিনি কথা আমি জানিব পাৰিলোঁ। আপোনালোকলৈ মই ধন্যবাদ জনাই আজি আমাৰ কথোপকথন সামৰণি মাৰিছোঁ। নমস্কাৰ।